Hey guys, welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল সো আমি আজি শুটিং কৰিব আহিছো খাই দেখিম চাই দেখিব ভিডিওটো শেষলৈকে সো আমি এতিয়া ধানৰ মাজত শুটিং কৰিব আহিছো ৰামধেনু সো গাইস এয়া আমাৰ শুটিং চলি আছে চাব পাৰে বুকুতে বিয়পা অভিমানী দারে কিনো কই গোপনে তুমি তো গাইস আমি এতিয়া বাগানত গৈ আছো শুটিং কৰিবলৈ ধানৰ মাজত শুটিং কৰা হৈ গ'ল এয়া হিৰো নমস্কাৰ খবৰ ভালনে আপোনালোকৰ কেনে খবৰ মজা না তো আজি মই কৃষ্ণাক মোৰ ইউটিউবত ভিডিঅ' কাৰণে মাতিছোঁ তো ধুনীয়াকৈ আহিছে ভিডিঅ' কৰিছোঁ আৰু ইয়াৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব যদি ভাল নালাগে যদি আনছাবস্ক্ৰাইব কৰিব বেয়া নাপাওঁ তো মোৰটো ছাবস্ক্ৰাইব কৰিব হা ইয়াতো ছাবস্ক্ৰাইব নকৰিলে কথা নাই তো এয়া সিস্টাৰ হাই তো গাইস এয়া আমাৰ কেমেৰামেন তো গাইস এয়া হিৰোইক ব্লগ বনাই আছে সো গাইস আজি কি কম ইমান গৰম চাকচোন ঘামি গৈছো পুৰা শুটিং কৰি এই ৰ'দত তো গাইস আমি ফাইনেলি বাগান পাই গ'লো চাব পাৰে তো গাইস আমি কি গানত শুটিং কৰি আছো আমাৰ হিৰোয়ে জনাব আপোনালোকক সো কি গানত শুটিং কৰি আছা আজি আমাৰ নীলাকাশ দাৰ গানটো ট্ৰেইনিঙত চলি আছে কাঞ্চি বুলি কোৱা গানটো তো আপোনালোকে শুনিছে গানটো মৰম দিব চেনে দিব মৰম আমাৰ কৃষ্ণা আছে তো ইয়াৰ চেনেল ছাবস্ক্ৰাইব কৰক ধুনীয়া ধুনীয়া ব্লগ বনাই দেখাই দি যাব আপোনালোকক তো এইখিনি ধন্যবাদ তো গাইস এয়া আমাৰ টিকলা মামা লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব নহ'লে মই খাই এনে মাৰিম আপোনাক কেমেৰা ষ্টেণ্ড দি মাৰিম নেকি এনে কৈছো তো গাইস ফালতু এক হৈ ৰং সদায় মোৰ তোমাতে লিন সদায় উন্মনা মোৰ হৃদয় ৰামধেনু সাতুৰঙি ৰঙেৰে তো গাইস আমাৰ ভিডিঅ'ৰ ফাইনেলি কিমান পাৰ্চেণ্ট হ'ল আমাৰ 100%ৰ 70% হৈ গ'ল শ্বুটিং তো অকণমান আছে আৰু 30% আছে হৈ যাব আজি সন্ধিয়ালৈকে ভিডিঅ' তো আপোনালোকে সোনকালে পাব ভিডিঅ'টো সোনকালে পাব লিংকটো ডিছক্ৰিপশ্যন দিব মোৰ চেনেলৰ লিংকটো আমাৰ কৃষ্ণাই তো চাই থাকক ভিডিঅ' বৰ গৰম নদী কি কম গাইস নেকি বৰ গৰম তো গাইস আমি বাগানত শুটিং কৰিব আহি দাদা কেইজনমানক লগ পালোঁ এয়া দাদাহঁত বৰপেটাৰ পৰা আহিছে চ' আপোনালোকৰ নামবিলাক কৈ দিয়ক অভিজিত তালুকদাৰ আপোনাৰ বাবুল বৰ্মন আপোনাৰ হয় ঠিক আছে বাৰু লগ পাই ভাল লাগিল আপোনালোকক চ' চাই থাকিব ভিডিঅ' থেংক ইউ তো গাইছ শ্বুটিং আমাৰ লোকেশ্যন চেঞ্জ হ'ল তেতিয়া বাগানত হৈছিল আমাৰ এতিয়া বৰ্তমান ডেকাদং নদীত হ'ল আমি তাৰ পৰা থাৰ লৈ আহিছোঁ মিছা কথা দেই এইটো মিছা কথা ধেমালি কৰিছোঁ নেকি আজি আহিছোঁ তাই কিবা এটা আহিছোঁ এতিয়া আমাৰ ইয়াত ডেকাদঙত শ্বুটিং হ'ব তো আৰু 30% আছে 30% হ'লেই আপুনি ভিডিঅ'টো সোনকালে পাব তো গাইছ চাওক না ভিডিঅ'ৰ কাৰণে কিমান কষ্ট কৰি আছোঁ চ' আপোনালোকে প্লিজ মৰম দিব বুলি আশা ৰাখিলোঁ চ' চাব ভিডিঅ'টো সকলোৱে এক হৈ ৰং সদায় সপোনতো দি থগতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচি চাবা গাইছ আমাৰ এতিয়া শ্বুটিং কমপ্লিটলি হৈ গ'ল আমাৰ এতিয়া শেষ টাইমত আহি পাইছে আমাৰ বিকাশ তিৰ্কি হাই দিয়া হাই দিছো ওকে থ্যাংক ইউ সাপোর্ট কৰিব আমাৰ আছে আমাৰ ৰাতিতে শ্বুটিং আছে ইফালে আছে হিৰোইন আছে ইফালে তো ইফালে আমাৰ আছে ৰাজেশ তিৰ্কি দেন ৰূপম দাস চিনি পাই আছে আগৰ পৰা ভিডিঅ' কৰি থাকে আৰু ইফালে আছে নেদেখাও তাক অলপ অহংকাৰ কৰিছে কি তো গাইছ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ চ' যদি ভিডিঅ'টো চাই ভাল পায় দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই বাই